দে কওক আপুনি কওক এয়া আমাৰ অসমীয়া হয় জাতিৰ এইটো এটা সংস্কৃতি এইটো এটা পৰম্পৰা এইটো আমাৰ মাঘ বিহুত ভেলাঘৰৰ পৰা হয় ভেলাঘৰ ভোজ খোৱা হয় উৰুকাৰ নিশা সকলোৱে মিলি জুলি ভোজ ভাত খোৱা হয় কৃষ্ণ তাৰপৰা আৰু লগতে ফূৰ্তি ফাৰ্তা কৰি গোটেই ৰাতিটো ফূৰ্তি ফাৰ্তা কৰি থাকি দুমাহী দিনাখন ৰাতিপুৱা এই ভেলা মেজিটো তাৰমানে অগ্নিপূজাও কৰা হ'ল লগতে এইটো মানে ভেলা মেজিটো আৰু জুই জ্বলাই দিয়া হ'ল এইটো আমাৰ পৰম্পৰাগতভাৱে অসমীয়া জাতিৰ এইটো এটা সংস্কৃতি আজি মাঘ বিহু ভোগালী বিহু আজি দিনটো গোটেই উৎসৱ পালন কৰা হ'ব বিভিন্ন ধৰণৰ ভোগেৰে ঠাণ্ডাটো খাই এতিয়া কিমান কোনটো খালটো এই গুঞ্চি দিছোঁ অলপ হাত মাৰি আছে একদম ঠান্ডাটো গেছে কিমান এটা ফুৰ্তি হে হয়নে বাৰু কেমন তো লাগে হা
এই বাঁহগিলা ওপৰৰ পৰা হলকে দি একদম গখাত চালে লৈ বগাই দিম বাঁহগিডাল বিচাৰিছোঁ কিবা আনো ভাবি ওলোৱা চাব আপুনি বেয়া গৈছে দেই হেল্ল' বাচি এনেকুৱা ভাত লগা আছো নাৰিকলত দি পেলাই গখাত নেপেলাও এতে থাকক ৰোৱাকেইডাল হেৰি কৰিলে হ'ল পূজাত হয় ক'ত যাব নেকি এই ভাত লাগি হ'ব আপুনি যা নালাগে দুই এটা আহিলেই মাৰা আকৌ এই মাজৰখিনি হেৰি হ'ব নহয় পুৰা গেলি দিবা ইমান ওপৰলৈ গৈছে যোৱাবাৰো এটা গৈছিল কেনে যায় সেইটো অগ্নি দেৱতা গেল ওপৰলৈ গৈছে উৰি একদম বৰমাৰ একেবাৰে আজিতে হেৰি হ'ব দিন দীঘল হ'ব আৰু গৰমৰ চাপটো আহিব ঠাণ্ডা এতিয়া কমি যাব আৰু হয় আজি ঠাণ্ডা ঠাণ্ডা গেল আৰু অগ্নি পূজা কৰি নহয় আজি এইটো অগ্নি পূজাহে এইটো অগ্নি পূজা আজিৰ পৰা এতিয়া সতৰ্ক হ'ব লাগিব নহয় আজিৰ পৰা তাৰমানে অগ্নিৰ তাৰমানে মুখ কেইবাখনো হ'ব 7খন হ'ব মুখ হয় এতিয়া মাঘ ফাগুন চৈত বহাগলৈকে জুইৰ কাৰণে অগ্নিৰ কাৰণে সতৰ্ক হয় চৈত মাহটো আৰু বেছিয়ে চৈত মাহটো বেছি হ'ব কাৰা ৰ'দ দিব ৰ'দো দিব আৰু জুইয়ে জুইৰ কাৰণে এই 4 মাহ পুৰা সতৰ্ক হয় একদম লাগি থাকক একদম পুৰা লাগি থাকক নাজানা তই